নাগৰিকত্ব বিধেয়ক আসন্ন বাজেট অধিৱেশনত ৰাজ্যসভাত গৃহীত হোৱাৰ সম্ভাৱনা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে গুৱাহাটীত বৃহস্পতিবাৰে ঘোষণা কৰাৰ পিছতে উভতি ধৰিছে জুবিন গাৰ্গে। বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ঘোষণা কৰিলেই নহব বুলি মন্তব্য কৰি দৰকাৰ হলে চৰকাৰে ভাঙি দিয়াৰ হুংকাৰ দিছে জনপ্ৰিয় গায়কগৰাকীয়ে। হ'ব বুলি ক'লেই নহব নহয়, তেতিয়া চৰকাৰ পতন কৰি দিম, আমি নাইকিয়া কৰি পেলাম। তেজপুৰত শিল্পী দিৱসৰ দিনাই বিধেয়কখনৰ বিৰোধিতাৰে আয়োজিত সংকল্প দিৱসত এই মন্তব্য জুবিন গাৰ্গৰ। কংগ্ৰেছৰ শাসন বেয়া পোৱাৰ বাবে বিজেপিক কিছু চাপৰ্ট দিয়া বুলি মন্তব্য কৰি গাৰ্গে কয় যে আৰু বিজেপিকো তেওঁ চাপৰ্ট নকৰে। আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালজী আৰু জনাব জুবিনৰ নেতৃত্বত আমাৰ আজি তেজপুৰবাসী ৰাইজৰ সহযোগত আৰু শিল্পীসকলৰ সহযোগত আমি একত্ৰিত হৈছোঁ। তেজপুৰবাসী ৰাইজ 31 জানুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। অসমৰ লগতে সমগ্ৰ উত্তৰ পূবতে খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধৰ সন্মুখীন হোৱা বিধেয়কখন সাহসীয় বিজেপি লোকসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত ইতিমধ্যে গৃহীত কৰিছে। শিল্পীগৰাকীৰ আহ্বানত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত তেজপুৰৰ কলেজিয়েট স্কুলৰ খেলপথাৰত আয়োজিত সংকল্প দিৱসত শিল্পী সমাজৰ লগতে বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। যি শক্তিয়ে মূৰ দাঙি নুঠক কিয় আমি মূৰ কৰিবলৈ আমি শান্তিপূৰ্ণভাৱে এতিয়ালৈকে প্ৰতিবাদ কৰিছোঁ, কিন্তু আমাৰ প্ৰতিবাদ বলিষ্ঠ আৰু এই বলিষ্ঠ পদক্ষেপ আগলৈ হয়তো আৰু বেলেগ ৰূপ ল'ব পাৰে যদি তেওঁলোকে কথাবোৰ বুজি নাপায়। এতিয়া গতিকে সোনকালে তেওঁলোকে বুজি পাওক আৰু সোনকালে তেওঁলোকে কিবা এটা ব্যৱস্থা গ্ৰহণ